হেল্ল' এভৰিৱান, মই এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি আকৌ যোৰহাটলৈ বুলি গ'লোঁ। এইটো বহুত দিনৰ ভিডিঅ'ই হয় বাৰু দেই। এয়া বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰ অলপ গাটো বেয়া সেইটো কাৰণে যোৰহাট মেডিকেললৈ বুলি আহিলোঁ। এয়া বাও আহিছে আৰু মণিকাকো লৈ আহিছোঁ আৰু মাও আহিছে বাৰু। মোৰ ইমানেই ভৰি বিষ একদম থাকিব নোৱাৰি, সেইটো কাৰণে এইকেইদিন থেৰাপিলৈও যাব পৰা নাই ভৰি বিষত। মেডিকেলত গৈ দেখুৱালোঁ বাৰু। দেখুৱাই তাত ইমান ভিডিঅ' কৰি থকা নহ'ল মেডিকেলৰ ভিতৰত, কাৰণ মোৰ ইমানেই বিষ আছিলে, সেইটো কাৰণে ভিডিঅ' কৰি থকা নহ'ল বাৰু। বেজী দুটা দিলে বাৰু, এটা বিষৰ বেজী দিলে আৰু এটা বমি বেজী, দুইটা ল'লোঁ। লৈ পিনি আকৌ ঘৰলৈ বুলি উভতিলোঁ। ইমানেই বিষ মই একো ভালকৈ ভিডিঅ'ই কৰিব পৰা নহ'ল। ৰাস্তাত গাড়ীত আহোঁতে অকণমান ভাল পালোঁ, সেইটো কাৰণে ভিডিঅ' কৰিছিলোঁ বাৰু। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোনো ছাবস্ক্ৰাইব কৰাই নাইচোন। আপোনালোকে যদি মৰম দিয়ে তেতিয়াহ'লেহে মই মৰম পাম। আৰু এয়া আকৌ ঘৰলৈ উভতি আহোঁতে আমি আকৌ গৌৰীসাগৰ ৰখিলোঁ। গৌৰীসাগৰত আকৌ আমি বেটেৰী এখন ভাড়া কৰি ল'লোঁ ঘৰলৈ আহিবলৈ। আকৌ আমি চাহ খালোঁ, আমি গাড়ীতে বহিয়ে চাহ খালোঁ দুইজনীয়ে। মাহঁত বাৰু বাহিৰলৈ ওলাই গ'ল দোকানলৈ। আজিলৈ আহিছোঁ, বাই।